নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপুনি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ, ভিডিঅ'টোত আমি কিছুমান কথা পাতিম। কথাসমূহ আপোনালোকে এতিয়া শুনিবলৈ পাবই। কথা হ'ল, বৰ্তমান সময়ত আমি দেখিছোঁ যি দুখন চৰকাৰে আমাৰ দেশ চলাই আছে বা ৰাজ্য চলাই আছে, এই চৰকাৰৰ দিনত অসম বা ভাৰতৰ কেউদিশে জয় জয়ময় পৰিস্থিতি হৈছে, লগতে উন্নয়নেও শিখৰ চুইছে। আমি যেনিয়েই চাওঁ তেনিয়েই উন্নয়ন। আজি আমি নিমাতীলৈ গৈছিলোঁ, তাতো দেখিলোঁ যিখন দলঙৰ কথা কোৱা হৈছিল, নিমাতী মাজুলী সংযোগী দলং, সেই দলংখনো পূৰ্ণ গতিত কাম আগবাঢ়িছে। হয়তো আমি খুব সোনকালেই 10-15 মিনিটৰ ভিতৰত নিমাতীৰ পৰা মাজুলী পামগৈ। তাৰ কাৰণেও আমি চৰকাৰক ধন্যবাদ জনাবই লাগিব। বৰ্তমান সময়ত আৰু এটা বিষয়ত এই চৰকাৰৰ দিনত উন্নতি হৈছে, সেই বিষয়টো হৈছে বুৰঞ্জী বা ইতিহাস। বুৰঞ্জীৰ বিষয়ত আচলতে যিটো উন্নতি হৈছে, এইটো এটা লেখত ল'বলগীয়া উন্নতি। কাৰণ সূৰ্য কুমাৰ ভূঞাদেৱৰ দৰে বুৰঞ্জীবিদেও যিসমূহ বুৰঞ্জী বিচাৰি উলিয়াব পৰা নাছিলে, বৰ্তমান সেইসমূহ বিষয়ত গভীৰ অধ্যয়ন কৰি আমাৰ অসমত নতুন বুৰঞ্জীৰ ৰচনা কৰাৰ প্ৰয়াস কৰা হৈছে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াইও কৈছে অসমৰ বুৰঞ্জী নতুনকৈ লিখিব কৈছে আৰু তাত তেওঁলোকে সহযোগ কৰিব বুলি কৈছে। গতিকে আমি আশা কৰোঁ চৰকাৰে সোনকালে নতুন বুৰঞ্জী লিখি আমাক নতুন জ্ঞানৰ এটা উৎস দিব। আমি পঢ়ি নথৈ আনন্দিত হ'ম যে নতুন এখন বুৰঞ্জী পঢ়িবলৈ পালে আমাৰো ভাল লাগিব। লগতে ভাল লাগিব যে আমাৰ দিনত বুৰঞ্জী সৃষ্টি হৈছে, সেইটো কথাটো আমাৰ ভাল লাগিব। লগতে আমাৰ জেনেৰেশ্যনত ইমানখিনি পুৰণা কথা জনা মানুহ থাকে, সেইটো লৈও আমি গৌৰৱ কৰিব পাৰিম। লগতে কথা হ'ল কি, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা বুৰঞ্জীৰ বিষয়ত আমি নজনা নতুন কথা ক'লে। ডাঙৰ মানুহে কৈছে, ভালেই কৈছে চাগে, শুদ্ধই কৈছে। কাৰণ আমি ডাঙৰ মানুহৰ ওপৰত কথা ক'ব যাব নোৱাৰোঁ, কাৰণ আমাৰ অধ্যয়ন কম, সৰু মানুহ, সৰু কথা কোৱাই ভাল। গতিকে আমি তেওঁলোকৰ কথাই সত্য বুলি মানি ল'ব লাগিব। সেই সত্য অনুসৰি তেখেতে কৈছে যে বীৰ লাচিত বৰফুকন যদি নহ'লহেঁতেন, তেনেহ'লে অসম ভাৰতৰ ৰাজ্য নহ'লহেঁতেন। হয়তো হ'ব পাৰে, সত্যও হ'ব পাৰে। কাৰণ আমি জনামতে দিল্লী তেতিয়া শাসন কৰা মোগল সাম্ৰাজ্যৰ সেনাপতি ৰামসিংহক বীৰ লাচিত বৰফুকনে পৰাস্ত কৰিছিলে, কৰি পেলাই অসমক চাগে ভাৰতৰ লগত সংযোগ কৰিছিলে। কিন্তু কথা হ'ল, এতিয়া যিজন লাচিত বৰফুকনে অসমক সেই সময়ৰ দিল্লীৰ মোগল শাসনৰ সেনাপতি ৰামসিংহক পৰাস্ত কৰি অসমক দিল্লীৰ লগত সংযোগ কৰিছিলে, সেই লাচিত বৰফুকন আছিলে এজন আহোমৰ সেনাপতি। আৰু গতিকে সেই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা, বৰ অসমৰ নিৰ্মাতা, অসমৰ পিতৃপুৰুষ বুলি ক'লেও বঢ়াই কোৱা নহ'ব, সেইজন ব্যক্তি স্বৰ্গদেউ চাওলুং চুকাফা, তেখেতৰ যিটো দিৱস আহি আছে, চুকাফা দিৱস, অহা ডিচেম্বৰৰ 2 তাৰিখে, আমি আশা কৰিম যিজন বীৰে, যিখন ৰাজ্যৰ বীৰ লাচিত বৰফুকনে আমাৰ অসমক ভাৰতবৰ্ষৰ লগত মোগলক পৰাস্ত কৰি সংযোগ কৰিছিলে, সেই ৰাজ্যৰ যিজন নিৰ্মাতা, বৰ অসম গঢ়োতা, সেই তেখেতক সোঁৱৰণ কৰিবলৈ আমি একেদৰেই, ঠিক লাচিত বৰফুকনক যিদৰে দিল্লীত সোঁৱৰণ কৰা হ'ল, ঠিক একেদৰেই স্বৰ্গদেউ চুকাফাৰ চুকাফা দিৱসো যাতে দিল্লীত ধামধুমেৰে আয়োজন কৰি আমাৰ অসমৰ জয় জয়ময় পৰিস্থিতি এটা ৰচনা হওক, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে সকলো ফালৰ পৰা আমি যদি চাওঁ, ক'বই লাগিব আমাৰ দেশৰ উন্নতি হৈছে। অৰ্থনীতিৰ ফালৰ পৰাও উন্নতি হৈছে, বুৰঞ্জীৰ ফালৰ পৰাই হওক, উন্নয়নৰ ফালৰ পৰাই হওক, স্বাস্থ্যৰ ফালৰ পৰাই হওক। আপোনালোকে খবৰ পায়েই আছে, মাজুলীয়ে হওক বা বিভিন্ন জেগাত, বা সামাজিকভাৱেও আপোনালোকে পাই আছে বাতৰিসমূহ, কিদৰে আমাৰ অসমৰ উন্নতি হৈছে। অৰ্থনৈতিকভাৱেও আপোনালোকে গম পাইছে টকাৰ মূল্য কিদৰে শিখৰ চুইছে। কোনফালে গৈছে আমি সেইটো ক'ব নোৱাৰিম, কিন্তু শিখৰ চুইছে, সেইটো সত্য।
কাৰণ অৰ্থনীতিৰ উন্নতি হৈছে বুলি ডাঙৰ লোকসকলে কৈছে, নেতা মন্ত্ৰীয়ে কৈছে, আমি মানি ল'বই লাগিব, আমি বাধ্য। গতিকে সাংবিধানিক ফালৰ পৰাও বহুখিনি ক্ষেত্ৰতে উন্নতি হৈছে। গতিকে আৰু অসমৰ মানুহে বা ভাৰতৰ মানুহে নিজৰ অধিকাৰসমূহ পাইছে, বাক স্বাধীনতা পাইছে, যি মন যায় ক'ব পাৰিছে স্বাধীনভাৱে, চৰকাৰকো সমালোচনা কৰিব পাৰে বা ভুল দেখিলে কৰিব পাৰে, ক'ব পাৰে, আপোনাৰ কোনো কথা নাই, আপোনাক কোনেও জেলত নিদিয়ে, কোনেও পোতাশাললৈ আপোনাক নেঠেলে। গতিকে যিটো অসমৰ জয় জয় ময় পৰিস্থিতি হৈছে, সেই পৰিস্থিতিটো বা যিটো ভাৰতৰ জয় জয় ময় এটা পৰিস্থিতি হৈছে, যিটো এটা সম্প্ৰীতিৰ সৃষ্টি হৈছে গোটেই ভাৰতবৰ্ষত বা অসমত প্ৰতিটো ধৰ্মৰ মাজত, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ দিবই লাগিব। গতিকে আমি আজিৰ ভিডিঅ'টোত চৰকাৰক ধন্যবাদ দি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।